ছাগলীৰ পোৱালি আপোনালোকৰ সকলোৱে দেখিছে, হয়, আপোনালোকে একেবাৰে ঠিকেই শুনিছে। মই ছাগলী পোৱালিৰ কথাই কৈ আছোঁ। কিন্তু আজি মই যিটো ছাগলী পোৱালিৰ কথা আপোনালোকক ক'ব গৈ আছোঁ, সেইটো কোনো নৰ্মেল ছাগলী নহয়, সেইটো মানে বেলেগতকৈ অলপ বেছিয়ে বেলেগ। যিটো ছাগলী পোৱালিৰ ফটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সকলোকে আমাৰ চেনেল ফেক্ট টেক আড্ডাৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিটো পিকচাৰ বৰ্তমান আপোনালোকে নিজৰ মোবাইলৰ স্ক্ৰীণত দেখি আছে, সেইটো এটা ছাগলীৰ পোৱালিয়ে হয়। অসমৰে কাছাৰ জিলাৰ গংগাপুৰ নামে গাঁও এখনত এইটো ঘটনা দেখিবলৈ পোৱা গৈছিল। যদিও পোৱালিটো ছাগলীৰ, তথাপি এইটো দেখাত এটা মানুহৰ পোৱালিৰ দৰে লাগে। যদিহে আপোনালোকে ভালদৰে লক্ষ্য কৰে, তেতিয়াহ'লে দেখিব যে পোৱালিটোৰ চকু, নাক আৰু মুখখন দেখাত মানুহৰ দৰেই লাগে, মাত্ৰ কাণ দুখনে ছাগলীৰ নিচিনা। ইয়াৰ ভৰিও মাত্ৰ দুখনহে, আৰু ইয়াৰ কোনো ধৰণৰ নেজ নাছিল। কিন্তু জন্মৰ কিছু সময়ৰ পিছতে পোৱালিটোৰ মৃত্যু হৈছিল। তাৰ গাঁৱৰ মানুহবিলাকৰ মতে এইটো কিবা ভগৱানৰ ৰহস্য। কিমান সঁচা কিমান মিছা সেইটো মই ক'ব নোৱাৰিম। এইটো মই দ্য টাইমছ অফ ইণ্ডিয়াৰ এটা আৰ্টিকলত পঢ়িবলৈ পাইছিলোঁ, আৰু নিউজটো পঢ়ি মই খুবেই আচৰিত হৈছিলোঁ। মই ভাবিলোঁ যে মোৰ ভিউৱাৰ্ছখিনিও এইটো জনা উচিত। কমেণ্টত সকলোৱে নিজৰ মতামত জনাব বুলি আশা কৰিলোঁ।